ও দাদা বিহু পালেহি নহয় তই এবাৰ মোক বিহুত কাপোৰ নিদিয় নেকি বিহুত কাপোৰ কিনিবলৈ পইচা দে আকৌ পইচা এবাৰ বিহুতো নতুন কাপোৰ নললে নহয় নেকি এনেও দেখোন তোৰ বাকচত ইমান সবা কাপোৰ আছে ই বিহুত চবে নতুন কাপোৰ পিন্ধিব মই কি নতুন কাপোৰ নিকিনিম নেকি মই সেইবিলাক একো নাজানো মোৰ মুঠতে কাপোৰ কিনিবলৈ পইচা দে তহঁতৰ বা মানে শান্তি নাই বুজিছ এইটো ল 500 টকা এই 500 টকাত কি পাম মই 500 টকাত কি পায় হেৰো সেইদিনাখন মই বজাৰৰ পৰা এই 500 টকা দি 3 যোৰ কাপোৰ কিনি আনিছো তই আকৌ মোক সুধিবলৈহে আহিছ 500 টকাত কি পায় আৰু এটা কথা নহয় ভন্টি মানুহে যি পায় সিমানতে সন্তুষ্ট থাকিব লাগে তাতকৈ বেছি লোভ কৰিব নাপায় নহয় হ'ব দে যা এই 500 টকাটো দি তোক যি লাগে একেবাৰে উধাই মুধাই বজাৰ কৰি ল'ব দেই যা 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 ইমান একে পইচা লগা হ'ল ইহঁতক সেইকেইটা বেংকতে থৈ দিমগৈ মানুহজনীয়ে দেখিলে আকৌ তাকো লগা হ'ব কি হ'ল ভন্টি চোৱাচোন বৌ দাদাক মই বিহু কাপোৰ কিনিবলৈ পইচা খুজিলো দাদাই মোক অকল এই 500 টকাটোহে দিলে তুমিয়ে কোৱাচোন এই 500 টকাত বাৰু আজিকালি কি বজাৰ কৰিব পাৰি তুমি জানাই দেখোন দাদা কেনেকুৱা হ'ব দিয়া চিন্তা কৰিব নালাগে মোৰ তাত পইচা কেইটামান আছে আজি আবেলি আমি দুইজনী বজাৰলৈ গৈ বিহু কাপোৰ কিনি আনিমগৈ হ'ব দিয়া এতিয়া কানি থাকিব নালাগে ব'লা ওৰা ভন্টি আজি মেট্ৰিকৰ ৰিজাল্ট দিলে নহয় হা কি ৰিজাল্ট তাই ৰিজাল্ট ভাল 3rd ডিভিজন পালে কি 3rd ডিভিজন পালে দিনে ৰাতিয়ে পঢ়ুৱা শুনে অটকাল টকা খৰচ কৰি তাই লাষ্টত এয়া ৰিজাল্ট কৰিছে খালে আৰু মানুহৰ ওচৰত মান সন্মান চব চেছ কৰিলে এজনীয়ে মই এতিয়া মোৰ লগৰখিনিৰ ওচৰত কি মুখ দেখুৱাম ক'লৈ গ'ল তাইক আজি দি আছো মই ভন্টি তই এয়া ৰিজাল্ট কৰিছ তোৰ লগত অটকাল টকা পইচা খৰচ কৰি পঢ়ুৱা শুনে তই লাষ্টত এয়াই কৰিলি হা মানুহৰ ওচৰত নাক কাণ চব কাটিলি তই মোৰ শুনছা নাই এই আজিৰ পৰা ঘৰৰ পৰা ওলোৱা সোমোৱা বন্ধ আজিৰ পৰা তই ঘৰৰ ভিতৰত থাকিবি দাদা কিয়নো ইমান খং কৰিছ তই দেখোন কৈছিলি মানুহে যিমান পায় সিমানতে সন্তুষ্ট হ'ব লাগে আৰু তাতকৈ বেছি লোভ কৰিব নাপায় নহয় হ'ব দে অহাবাৰলৈ মই ৰিজাল্ট ইয়াতকৈ ভাল কৰিম哎呦我的妈！